প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওলাইছোঁ এখন গাঁৱত ভিজিট কৰিবলৈ। ব'লক আপোনালোককো লৈ যাওঁ। এয়া আমি গৈ আছোঁ আজি কচুপথাৰ গাঁওখন ভিজিট কৰিবলৈ আহিছোঁ। আমাৰ ANM বাইদেউ লগতে আমাৰ আশা বাইদেউ। ব'লকচোন আমি আপোনালোকক দেখুৱাওঁ আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ। গৃহ পৰিদৰ্শনৰ বাবে যাওঁতে প্ৰথম কাম হ'ল আমি হাত ধোৱা। হাত ধোৱাৰ পাছতেই পৰিয়ালটিৰ ভাল বেয়া খবৰ লৈ মাক আৰু শিশুৰ দুয়োটাৰে কেইটামান সৰু সৰু স্বাস্থ্য পৰীক্ষা কৰা হয়। অকণমান আপুনি চাব দেই, মানে অকণমান ভৰি হাতবোৰ মাৰিলে কেঁচুৱাটো তাই দাঙিব যে, দাঙিলে আপুনি অকণমান এনেই চাপৰ্ট এটা দি থ'ব, তলত অকণমান হাতখন দি থ'ব তলৰ ফালে। এই মূৰটো ওলাই নাযায় এনেকৈ ধুনীয়াকৈ সোমাইছেনে মূৰটো, টুপটুপি সোমাইছেনে মূৰটো। নাকান দিবা দেই। একেবাৰে ধৰি দিব নালাগে, অকণমান মূৰটো চাবা খালি দেই। কিমান হ'ল ওজনটো চোৱাচোন, পটাপট চোৱা। 3.5 কেজি। ওজন লোৱাৰ পাছতে শিশু আৰু মাক দুয়োজনৰে শৰীৰৰ উত্তাপ লোৱাটো অতিকে প্ৰয়োজনীয়। এনেকৈ আনি ল'বা হা, এনেকৈ আনি ল'বা। তাৰপিছতে কেঁচুৱাটো দিয়া। এইজনী নিচি, এইজনী কান্দুই ছোৱালী, এই কান্দুই। ভাল লাগিছে চোৱা। এনেকে এইটো এই পাকটো এনেকে ঠাণ্ডা দিনত এতিয়া পুৰা তুমি একদম কাপোৰে এনেকে মেৰিয়াই ৰাখিব লাগিব দেই। তাৰপিছতে এইটো আনিবা, দেখিছানে? এই টুকটুকি নেকান্দিবা দেই। তাৰপিছতে চোৱা, এয়া দেখিছানে? এয়া দেখিছা? এইটো আনিবা, এনেকে দিবা, হ'ল। তাৰপিছতে এইফালৰ পৰা এনেকে নি এইটো এনেকে দিবা। এতিয়া চোৱা ভৰি হাত তাই একোৱে ওলোৱা নাই। ধুনু ছোৱালী হৈ গ'ল। চাবা যাতে তাই ভৰি চৰি মাৰিবলৈ অকণমান কষ্ট নাপায়। এইখিনি যেনেকে ঢিলাকে এনেকে দিবা। তোমাৰ ওচৰত আছে নহয়, হয় নাই? এই কাৰ্ডটোত থকা ইয়াত যিবিলাক আমাৰ কথা লিখা আছে নহয়, এইবিলাক ভালকে পঢ়িবা দেই। ইয়াতে তোমাৰ কোনখিনি সময়ত কি কৰিব লাগে আৰু মানে কেতিয়া বেজী দিয়াব লাগে, কেনেকৈ শিশুৰ লগত খেলিব লাগে আৰু কেনেকৈ তাৰমানে তুমি কেঁচুৱাটোক কেনেকুৱাকৈ বহি খুৱাব লাগে, মানে গোটেই কথাবিলাক তাৰমানে তোমাৰ ইয়াতে লিখা আছে। এইখন ভালকৈ পঢ়িলে তুমি ভাল ধৰণে বুজি পাবা। আৰু এটা কথা কি, ইয়াতে তোমাৰ দেখিছা নাই, ইয়াত এখন চাৰ্ট এখন আছে, গ্ৰ'থ চাৰ্ট এখন আছে, মানে কেঁচুৱা কেনেকৈ ওজন, মানে কিমান বয়সত কেনেকৈ ওজন ল'ব পাৰি আৰু কিমান বয়সত কিমান ওজন হ'ব লাগে, এইবিলাক দিয়া আছে। কিমান ওখ হ'ব লাগে, কিমান ওজন হ'ব লাগে, এইবিলাক চব ইয়াত দিয়া আছে। গতিকে যেতিয়া তোমালোকে অংগনবাদী কেন্দ্ৰলৈ যোৱা বা বেজী দিয়াবলৈ যোৱা, যেতিয়াই য'তে সুবিধা পোৱা তেতিয়াই তাৰমানে তুমি এইটো মানে
এই চাৰ্টখন তুমি চাই যাবা, মানে কৰি দিবলৈ ক'বা যে মোক কিমান ওজন হ'ল, কিমান হেৰি হ'ল, এইখিনি আমি ইয়াতে লিপিবদ্ধ কৰি দিবলৈ ক'বা দেই। গৰ্ভত থকাৰ পৰা যেতিয়াৰ পৰা তোমাৰ লাষ্ট মাহেকীয়া হোৱা তাৰিখটোৰ পৰা সন্তানটো 2 বছৰ বয়সলৈকে গোটেই কথাখিনি ইয়াত লিখা আছে। আৰু সেইখিনি সময়লৈকে তোমালোকে মাক আৰু দেউতাক হওক ঘৰৰ আন সদস্যসকলে কেঁচুৱাটোক কিন্তু সময় দিব লাগিব। এইটোক গল্ডেন ডেইজ বুলি কয়। 1000 দিন, 1000টা দিন, যেতিয়া লাষ্ট মাহেকীয়া হোৱা তাৰিখটোৰ পৰা 2 বছৰীয়া তুমি বাৰ্থডে পতালৈকে এই 1000টা দিন গল্ডেন ডেইজ বুলি কয়। তাৰমানে শিশুৰ শৰীৰৰ বিকাশ, মানসিক বিকাশ যিমান আছে এই সময়ছোৱাতে 95% হয়। বুজি পাইছা? বাকীখিনিহে আমাৰ পিছত হয়। গতিকে এইখিনি সময়ত যদি আমি কেঁচুৱাক যদি সময় নিদিওঁ, ভালধৰণে যদি আপডাল নকৰোঁ, তেতিয়াহ'লে আমাৰ কেঁচুৱাটোৱে অসুখীয়া হ'ব, হয় নহয়? গতিকে এইটো তোমালোকে ভালকৈ মন দিবা দেই। আজি আমি 21 দিনীয়া এটা নৱজাতকৰ গৃহ পৰিদৰ্শনৰ বাবে আহিছোঁ। আৰু এই সময়ছোৱাত মাতৃগৰাকীক 6 মাহলৈ কেৱল মাত্ৰ মাতৃদুগ্ধ দিয়াৰ শুদ্ধ ভংগীমা আৰু মহৰ কামৰণিৰ পৰা বাছি ৰাখিবৰ বাবে দিনতো যাতে আঁঠুৱা ব্যৱহাৰ কৰে তাৰ উপদেশ দিয়া হ'ল। যিটো দেখাই দিলে আপোনালোকে, মই আইতা হিচাপে মই চাই ভাল পালোঁ। আৰু লগতে কাপোৰে যিটো মেৰুৱাই দেখুৱালে ঠাণ্ডা ছিজনত, যিহেতু এই ঠাণ্ডা ছিজনত এইটো এনেকৈ যে দেখাই দিলে, সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ। আপুনি বহুতখিনি উপকৃত হ'ব এনেকৈ দেখুৱাইছে যেতিয়া নেকি। আগতে এনেকৈ কাপোৰে এনেকৈ দেখা নাছিলোঁ, এনেকুৱা কৰা দেখা নাছিলোঁ। ভাল লাগিছে। আমিও ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'লোঁ, কিন্তু এইটো ছিষ্টেমত নাছিলে। আজি এতিয়া নতুন দেখিবলৈ পাইছোঁ, এনেই ভাল লাগিলে। বহুতখিনি উপকৃত হ'লোঁ আমি। বাইদেউ যেন উপকৃত হওক ভৱিষ্যত। আৰু ধন্যবাদ আপোনাকো। বহুত ধন্যবাদ। এতিয়া খালি আপুনি আপোনালোকৰ বোৱাৰীজনীক এটা কথা চাব, তাই যাতে 4 বাৰ পেট পূৰাই আহাৰ খায়, যাতে কেঁচুৱাটোক 6 মাহলৈ মাত্ৰ গাখীৰ খুৱায়। আৰু যাতে আপোনালোকে এনেকুৱা আমাৰ গাঁৱবিলাকত কিছুমান মানুহ আছে নহয় যে খুব সোনকালে ভীমকল খুৱায় বা পিঠা খুৱায় বা চেৰেলেক এনেকুৱা জাতীয় বস্তু খুৱায়। আপোনালোকে 6 মাহলৈ কেৱল মাত্ৰ মাকৰ গাখীৰ খুৱাবৰ কাৰণে আপোনালোকে তেওঁক বুজাব যে বেলেগ বস্তু একো খাবলৈ দিব নালাগে। যদি ডক্তৰে কেতিয়াবা আপোনাৰ কিবা বস্তু দৰৱ চৰব দিয়ে সেইটো কথা বেলেগ, কিন্তু 6 মাহলৈ অকল মাত্ৰ মাকৰ গাখীৰেই খুৱাব। হয়, সেইখিনি আপোনালোকে খালি অকণমান সহায় সহযোগিতা যদি তেখেতক কৰি দিয়ে বোৱাৰীজনীক, তেতিয়াহ'লে সকলো ফালৰ পৰাই ভাল হ'ব। আপোনালোকৰ কেঁচুৱাটোও ভালদৰে থাকিব, হয় নহয় বাৰু? সেইটো কাৰণে আজি আমি আপোনালোকৰ ঘৰলৈ আহিলোঁ আৰু আহিয়ে থাকিম। এতিয়াতো কেঁচুৱাটোৰ আপোনাৰ আজি 21 দিন হৈছেহে, আৰু আকৌ আমি 28 দিনৰ দিনা আকৌ আহিম। তাৰপিছতে আকৌ আপোনাৰ 42 দিনৰ দিনা আহিম। তেনেকৈ আহিয়ে থাকিম বাৰু হোম ভিজিটৰ কাৰণে দেই। ভাল লাগিল আজি আপোনালোকে যিখিনি পৰামৰ্শ দি থৈ গ'লি আমাৰ ঘৰখনত। হয়, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আকৌ আহি গৈ থাকিব। হয় হয়, বহুত বহুত ধন্যবাদ। ঠিক আছে বাৰু। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোক উপকৃত হৈছে, আৰু যদিহে উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব, ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।